মোৰ মা ভনীসকলে বজাৰত যাব কিয় লাগে কওকচোন, হয়নে নহয়? মোৰ ছোৱালীবিলাকৰ আব্বা আছে, ভাইজান আছে, ডাঙৰ, হয়নে নহয়? সিহঁতক ক'ব পাৰে, সিহঁতে কিয় যাব লাগে? বেয়া নহয় এইটো কথাটো। আমাৰ ইছলামত এইটো নাই। ইছলামত মানা আছে, যেনেকুৱা জৰুৰত বেমাৰ হৈছে তেতিয়াতো বেলেগ কথা। এনেই যদি আৰু জলচা পাতিলে মই এই দোকানীকেইটাই বেয়াই পাব, মোক বেয়া পালেওতো ক'বই লাগিব, হয় না? ওয়ালা তালবিসুল হাক্কা বিল বাতিল ওয়া তাকতুমুল হাক্কা ওয়া আনতুম তা'লামুন। সত্যটো ক'বই লাগিব। ওয়ালা তালবিসুল হাক্কা বিল বাতিল, সচ কে সাথ ঝুট কো মত মিলাও, यानी সত্যৰ লগত মিছা কথা নিমিলাবা। মই যদি আৰু দোকানীকেইটাক ভাল পাবৰ কাৰণে যদি দোকানীকেইটাই মোক মহব্বত কৰক বুলি নকওঁ বা এনেই সিহঁতৰে প্ৰশংসা কৰোঁ, তো প্ৰশংসা কৰোঁ কেতিয়া কৰোঁ জানেনে? এই মজমুৱাখনৰ বাহিৰত যদি যেতিয়া বেলেগত মেলা লাগে তাত যাওক, কিন্তু এই জলচা পাতিলে যদি দোকান দিয়ে বৰ ইয়াৰ দ্বাৰা লোকচান হয়, বুজি পাইছে না? মই এই 22-23খন জলচা কৰিলোঁ ছালৰ জামাতৰ পৰা আহি কেনে, তাৰে ভিতৰত মাত্ৰ এখনে জলচা পাইছোঁ। সেইখন জলচাত একেবাৰে দোকান বজাৰ নহা, তামোলপুৰত। আপোনালোকৰ ডিষ্ট্ৰিক্ট শুনিছে, তামোলপুৰ, বাক্সা ডিষ্ট্ৰিক্ট। তাত ইমান ডাঙৰ জলচা পাতিছে, আলহামদুলিল্লাহ এখন দোকান দিব দিয়া নাই। আপোনালোকৰ ইয়াৰ পৰা 2খন দোকান গৈছিল, মিঠাইৰ দোকান, তাৰ এখন দোকান কিন্তু বহুত দূৰত পাতিব দিছে। তেখেতসকলে ৰিকুৱেষ্ট কৰাৰ পিছত কৈছে আপোনালোকে বহুত দূৰত তেখেতক পাতিব দিছে, কিন্তু জলচাৰ ওচৰত কোনো দোকান নাই। সেইকাৰণে আলহামদুলিল্লাহ মজমুৱাত মানুহ আছিল। আপোনালোকৰ মজমুৱাতো আছে, মই কোৱা নাই, আপোনালোকে বহুত বহি আছে, বহুসকল আছে। কিন্তু যিখিনি আমি দোকানত আছে, আমাৰ মা ভনীসকল বা আমাৰ ডেকা বন্ধুসকল, সিহঁতক মই হাতে ভৰি ধৰি কেনে গুজাৰিছ কৰিছোঁ। মই কোনো ভোট সুধিব অহা নাই, মই কোনো মানে কি দুনিয়া মকচদত নহয়। মই আল্লাহ তাআলাৰ কাৰণে ভৰিটো ধৰিব পাৰোঁ, মই আল্লাহ তাআলাৰ কাৰণে মই হাততো ধৰিব পাৰোঁ। সেইকাৰণে মই কৈছোঁ, হাতে ভৰি ধৰি কৈছোঁ, আপোনালোকে মোৰ কলিজাৰ ভাইহঁত আহক, ইয়াতে আহক, আমি ইয়াতে বহি কেনে আল্লাহ ৰচুলৰ কথা শুনো। ইয়াতে বহিলে কি হ'ব জানেনে? ইয়াতে বহিলে আমি ৰহমত পাম। কি পাম? কি পাম? আপোনালোকে উত্তৰ দি থাকিব দেই। ৰহমত পাম। কাৰণ মুৰ্গী দেখিছে, মুৰ্গী চিনি পাওঁ নহয়? মুৰ্গীৰ তলত যিকেইটা আণ্ডা থাকে তাৰ পৰাহে বাচ্চা হয়, হয় না কথাটো? আৰু যদি মুৰ্গীৰ ছাইডত যদি থাকে তাৰ পৰা বাচ্চা নহয়, এইবিলাক বেয়া হৈ যায়। যিটো মাছে নেকি নিজকে চালাক বুলি ভাবি কেনে, মাছৰ চানাই, মাছৰ বাচ্চাই নিজকে চালাক বুলি ভাবি কেনে এনেই বাহিৰে বাহিৰে ফুৰে, তেনে তাক কিন্তু চিলনি বোলে অন্য মাছে কিন্তু তাক গিলি থয়। চৰাইৰ বাচ্চাই আনি মুৰ্গীৰ পোৱালিবিলাক যদি নিজকে চালাক বুলি ভাবি কেনে নিজে নিজে অকলে অকলে খানা বিচাৰা চুৰি কৰি দিয়ে, আম্মাৰ পিছৰ ফালৰ পৰা ছাইড লাগি যায়, চিলনি আহি কেনে থাপ মাৰি লৈ যায়। এতিয়া আমাৰ কাৰণে এজন পকেট মাৰ আছে ঘূৰি কেনে, জানেনে কোন আছে নাই পকেট মাৰ? কোন? শয়তান। কোন? শয়তান। সি কৈছে, এই জলচা পাতিছে হোজাইত যাব দিম, কিন্তু ভিতৰত সোমাব নিদিওঁ, বাহিৰে বাহিৰে থাকিব লাগিব। তাৰমানে আহিব দিছে, আহি কেনে কিন্তু ভিতৰত আহিবৰ কাৰণে তৌফিক দিয়া নাই। কাৰণ আল্লাহ খোজা নাই, তৌফিক আল্লাহ দিব। এতিয়া শয়তানৰ ইণ্ডেকশ্যনত, শয়তানৰ দাৱাইৰ দ্বাৰা আমি চলি আছোঁ বাহিৰে বাহিৰে। এইটো কাম নকৰোঁ। যিসকলে নেকি বাহিৰত আছে মোৰ কলিজাৰ ভাইহঁত, আমি ভিতৰত আহোঁচোন।